رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقه قولي প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেল ARB আছামিছলৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ একাদশ শ্ৰেণীৰ এৰাবিক ষ্টাডি নামৰ কিতাপৰ তৃতীয় পাঠ আদ-দৰ্ছ সালিছ ফি সিফাতিল্লাহি তাআলা নামৰ কবিতাটি। ফি সিফাতিল্লাহি তাআলা অৰ্থাৎ আল্লাহ তাআলাৰ গুণাৱলী। এই কবিতাটি লিখিছে উমাইয়াহ বিন আবি সাল্ট। ছাত্ৰ ছাত্ৰীসকল, আশা আমি প্ৰথমে ৰিডিং শিকোঁ। মই ৰিডিং কৈ আছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। ইলাহুল আলামিন ওয়া কুল্লি আৰজিন ওয়া ৰাব্বুৰ ৰাছিয়াতি মিনাল জিবালি বানাহা ওয়াবতানা সাবআন শিদাদা বিলা উমুদিন ইউরাইনা ওয়ালা রিজালি ওয়া সাওয়াহা ওয়া জায়্যানাহা বিনূরে মিনাশ শামসিল মুজিআতি ওয়াল হিলালি মিন শুহুবিন তালাআলা ফি দুজাহা মারামিহা আশাদ্দু মিনান নিসালে ওয়া শাক্কাল আরদা ফা আনবাজাসাত উয়ুনা ওয়া আনহারান মিনাল আযবি ওয়াল জুলাল ওয়া বারাকা ফি নাওয়াহিহা ওয়া যাক্কা বিহা মা কানা মিন হারসিন ওয়া মালি ফা কুল্লু মুআম্মারিন লা বুদ্দা ইয়াওমান ওয়া জিদ দুনিয়া ইয়াসিরু ইলা জাওয়ালি ওয়া ইয়াফনা বাদা জিদ্দাতিহি ওয়া ইয়াবলা সিওয়ায়াল বাকিল মুকাদ্দাস জিল জালালি। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এতিয়া ৰিডিং পঢ়িব পাৰিবা। আহা তেনেহ'লে আমি অনুবাদ শিকোঁ। সিফাতিল্লাহি তাআলা, সিফাত মানে গুণাৱলী, গুণ। ফি হৰফে জাৰ, সিফাতুন গুণ, ফি আহাৰ কাৰণে সিফাতি অৰ্থাৎ সিফাতৰ শেষ আখৰ যিটো তাতে জেৰ দিছে, একমাত্ৰ এই হৰফে জাৰ আহাৰ কাৰণে। ইয়াৰ অৰ্থটো হ'ব আল্লাহ তাআলাৰ গুণাৱলী। কবিতাটি লিখিছে উমাইয়া বিন আবি সাল্ট। ইলাহুল আলামিন ওয়া কুল্লি আরজিন ওয়া রাব্বুর রাছিয়াতি মিনাল জিবাল। ইলাহু, ইলাহ মানে আল্লাহ বা প্ৰভুক বুজাইছে। আল আলামিন বিশ্ব ব্ৰহ্মাণ্ড, ওয়া কুল্লু মানে সকলো, আল আৰ্জ মানে ভূমণ্ডল পৃথিৱী। অৰ্থাৎ ইলাহুল আলামিন ওয়া কুল্লি আৰজিন, আল্লাহ আমি ক'ব লাগিব তেওঁ বিশ্ব ব্ৰহ্মাণ্ড আৰু সকলো ভূমণ্ডলৰ প্ৰভু। ওয়া ৰাব্বুৰ ৰাছিয়াতি মিনাল জিবাল, ওয়া ৰাব্বুৰ ৰাছিয়াত আৰু তেওঁ প্ৰভু, ৰাব্বুন মানে প্ৰভু বা প্ৰতিপালক, আৰু ৰাছিয়াত সুউচ্চ, মিনাল জিবাল, জিবালুন মানে পাহাৰ, অৰ্থাৎ পাহাৰৰ সুউচ্চ শৃংগসমূহৰ প্ৰতিপালক বা পৰিচালক। আমি মিলাই ক'ব লাগিব ইলাহুল আলামিন ওয়া কুল্লি আৰজিন ওয়া ৰাব্বুৰ ৰাছিয়াতি মিনাল জিবাল, তেওঁ বিশ্ব ব্ৰহ্মাণ্ড আৰু সকলো ভূমণ্ডলৰ প্ৰভু আৰু তেওঁ পাহাৰৰ সুউচ্চ শৃংগসমূহৰো পৰিচালক। বানাহা ওয়াবতানা সাবআন শিদাদা বিলা উমুদিন ইউৰাইনু ওয়ালা ৰিজাল। বানাহা, বানা তেওঁ বনাইছে, তেওঁ তৈয়াৰ কৰিছে, নিৰ্মাণ কৰিছে, হা ইয়াক,হাৰ দ্বাৰা এই পৃথিৱীখনক বুজাইছে। ওয়াবতানা আৰু সুসজ্জিত কৰিছে, সাবআন মানে সাতটা, শিদাদান স্তৰ, সুদৃঢ়, শিদাদান মানে সুদৃঢ়, অৰ্থাৎ বানাহা ওয়াবতানা সাবআন শিদাদা, তেওঁ ইয়াক নিৰ্মাণ কৰিছে বা
বনাইছে আৰু ইয়াক সুদৃঢ় 7টা স্তৰেৰে সুসজ্জিত কৰিছে। অৰ্থাৎ পৃথিৱীখনৰ 7টা স্তৰ আছে। এই 7টা স্তৰ দি পেলাই আল্লাহ তাআলাই পৃথিৱীখন সুসজ্জিত ৰূপত বনাইছে। বিলা উমুদিন ইউৰাইনা, বিলা বাহিৰে, উমুদিন মানে খুঁটি, ইউৰাইনা দৃশ্যমান, ৱালা ৰিজাল, ৰিজালুন মানে মানুহ, ৰাজুলুনৰ বহুবচন ৰিজালুন। কৈছে বিলা উমুদিন ইউৰাইনা, দৃশ্যমান খুঁটিবিহীনভাৱে, ৱালা ৰিজাল আৰু কোনো মানুহৰ সহায় নোলোৱাকৈ। আমি ক'ব লাগিব বানাহা ৱাবাতানা সাবাআন শিদাদা বিলা উমুদিন ইউৰাইনা ৱালা ৰিজাল। তেওঁ ইয়াক বনাইছে, তেওঁ পৃথিৱীখনক বনাইছে আৰু সুদৃঢ় 7টা স্তৰেৰে সুসজ্জিত কৰিছে, দৃশ্যমান খুঁটিবিহীনভাৱে আৰু কোনো মানুহৰ সহায় নোহোৱাকৈ। আকৌ শুনা, তেওঁ পৃথিৱীখনক বনাইছে বা তেওঁ ইয়াক বনাইছে আৰু সুদৃঢ় 7টা স্তৰেৰে ইয়াক সুসজ্জিত কৰিছে, দৃশ্যমান খুঁটিবিহীনভাৱে আৰু কোনো মানুহৰ সহায় নোলোৱাকৈ। ৱাসাউৱাহা ৱাজাইয়ানাহা বিনুৰ মিনাশ শামছিল মুজিআত ৱাল হিলাল। ৱাসাউৱাহা আৰু ইয়াক সমতল বনাইছে, পৃথিৱীখনক সমতল বনাইছে। ৱাজাইয়ানাহা আৰু ইয়াক সুসজ্জিত কৰিছে, বিনুৰ পোহৰেৰে, মিনাশ শামছিল মুজিআত উজ্জ্বল সূৰ্যৰ পৰা অহা, ৱাল হিলাল আৰু কাচি জোনৰ পৰা অহা। তো আমি মিলাই ক'ব লাগিব ৱাসাউৱাহা ৱাজাইয়ানাহা বিনুৰ মিনাশ শামছিল মুজিআত ৱাল হিলাল। আৰু তেওঁ ইয়াক সমতল বনাইছে আৰু উজ্জ্বল সূৰ্য আৰু কাচি জোনৰ পোহৰেৰে ইয়াক সুসজ্জিত কৰিছে। ৱামিনা শুহুবি তালাআলা ফি দুজাহা মাৰামিহা আশাদ্দু মিনান নিসাল। ওয়ামিন শুহুবিন তালাআলা, ওয়ামিন শুহুবিন তালাআলা, তৰা, শুহুবিন মানে তৰা বা নক্ষত্ৰ, তালাআলা তীৰ বিৰাই থকা, ফি দুজাহা মানে অন্ধকাৰ, অৰ্থাৎ আৰু অন্ধকাৰত তীৰ বিৰাই থকা তৰাবোৰৰ পোহৰেৰে ইয়াক সুসজ্জিত কৰিছে, ইয়াক সুসজ্জিত কৰিছে। মাৰামাইহা যাৰ গতিবেগ, মাৰামাইহা যাৰ গতিবেগ, আশাদ্দু বেছি, মিনান নিসাল শক্তিশালী ধনুৰ তীৰতকৈ। অৰ্থাৎ কৈছে ওয়ামিন শুহুবিন তালাআলা ফি দুজাহা মাৰামিহা আশাদ্দু মিনান নিসাল। আৰু অন্ধকাৰত তীৰ বিৰাই থকা নক্ষত্ৰসমূহৰ পোহৰেৰে ইয়াক সজাইছে, পৃথিৱীখনক সজাইছে, সুসজ্জিত কৰিছে। মাৰামাইহা যাৰ গতিবেগ, আশাদ্দু মিনান নিসাল শক্তিশালী তীৰতকৈও বেছি, শক্তিশালী ধনুৰ তীৰতকৈও বেছি। অৰ্থাৎ তেওঁ পৃথিৱীখনক অন্ধকাৰত তীৰ বিৰাই থকা তৰাসমূহৰ পোহৰেৰে সুসজ্জিত কৰিছে, যাৰ গতিবেগ শক্তিশালী ধনুৰ তীৰতকৈও বেছি। শাক্কাল আৰজা ফাআন বাজাসাত উয়ুনা ওয়া আনহাৰা মিনাল আজবে ৱাল জুলাল। ৱাশাক্কা আৰু তেওঁ ফালি দিছে, আল আৰজা ভূভাগ, ফা আনবাজাসাত আৰু বোৱাই দিছে, উয়ুনান নিজৰা, ওয়া আনহাৰান নৈসমূহ, মিনাল আজবে নিৰ্মল, ৱাল জুলাল পৰিষ্কাৰ, অৰ্থাৎ নিৰ্মল আৰু পৰিষ্কাৰ পানীৰে। কি কৈছে? তেওঁ ভূভাগ ফালি ইয়াত নিজৰা আৰু নৈসমূহ নিৰ্মল আৰু পৰিষ্কাৰ পানীৰে বোৱাই দিছে। তেওঁ ভূভাগ ফালি নৈসমূহ আৰু নিজৰাসমূহ ইয়াৰ মাজত প্ৰবাহিত কৰিছে নিৰ্মল আৰু পৰিষ্কাৰ পানীৰে। ওয়া বাৰাকা ফি নাৱাহিহা ওয়া জাক্কা বিহা মাকানা মিন হাৰচিন ওয়া মাল। ওয়া বাৰাকা আৰু আশীৰ্বাদ বৰ্ষণ কৰিছে, ফি নাৱাহিহা ইয়াৰ উপকণ্ঠসমূহৰ ওপৰত। আল্লাহ তাআলাই এই নৈসমূহৰ উপকণ্ঠসমূহৰ ওপৰত আশীৰ্বাদ বৰ্ষণ কৰিছে,
ৱাজাক্কা আৰু গজি উঠিছে বিহা ইয়াত মাকানা মিন হাৰচিন ৱা মাল য'ৰ পৰা শস্য আৰু সম্পত্তিসমূহ উৎপাদন হয়, য'ৰ পৰা শস্য আৰু সম্পত্তিসমূহ উৎপাদন হয়। তো আমি ক'ব লাগিব ৱা বাৰাকা ফি নাৱাহিহা ৱাজাক্কা বিহা মাকানা মিন হাৰচিন ৱা মাল, আৰু তেওঁ ইয়াৰ উপকণ্ঠসমূহৰ ওপৰত আশীৰ্বাদ বৰ্ষণ কৰিছে আৰু ইয়াত গজি উঠিছে য'ৰ পৰা নেকি শস্য আৰু সম্পদসমূহ উৎপাদন হয়। ফাকুল্লু মুআম্মাৰ লাবুদ্দা ইয়াউমান, ফাকুল্লু গতিকে প্ৰত্যেকটো, মুআম্মাৰ সৃষ্টিজীৱ, ফাকুল্লু মুআম্মাৰ গতিকে প্ৰত্যেকটো সৃষ্টিজীৱ, লাবুদ্দা নিঃসন্দেহে ইয়াউমান এদিনাখন, ৱাজিদ দুনিয়া আৰু এই পৃথিৱীত যিবোৰ আছে বা যিসমূহ জীৱ আছে, ইয়াছিৰু ইলাল জাৱাল গতি কৰিব, ইলাল জাৱাল ধ্বংসৰ গৰাহলৈ। গতিকে সকলো সৃষ্টিজীৱ আৰু এই পৃথিৱীত থকা সকলোবোৰ বস্তু নিঃসন্দেহে এদিনাখন ধ্বংসৰ গৰাহলৈ গতি কৰিব। ৱায়াফনা বাদা জিদ্দাতিহি ৱায়াবলা, ৱায়াফনা বাদা জিদ্দাতিহি, ৱায়াফনা বাদা জিদ্দাতিহি ৱায়াবলা, আৰু প্ৰত্যেকটো বস্তুৱেই, ৱায়াফনা আৰু প্ৰত্যেকটো বস্তুৱেই নাইকিয়া হ'ব, ধ্বংস হ'ব, বাদা জিদ্দাতিহি নতুনত্বৰ পিছত, অৰ্থাৎ সৃষ্টি বা জন্মৰ পিছত, ৱায়াবলা মানে ধ্বংস হ'ব, লয়প্ৰাপ্ত হ'ব, চিৱাই আল বাকিল মুকাদ্দাছ জিল জালাল, চিৱায়া বাকী থাকিব, চিৱাই আল বাকি একমাত্ৰ বাকী থাকিব, আল মুকাদ্দাছ জিল জালাল পবিত্ৰ মহিমাময় আল্লাহ। ৱায়াফনা বাদা জিদ্দাতিহি ৱায়াবলা, আৰু প্ৰত্যেকটো বস্তুৱেই নতুনত্বৰ পিছত ধ্বংস হ'ব, একমাত্ৰ পবিত্ৰ মহিমাময় আল্লাহ তালা বাকী থাকিব। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এতিয়া ইয়াৰ এই কবিতাটিৰ অনুবাদো পাৰিবা। গতিকে আজিলৈ ইমানতেই সামৰিবলৈ ওলাইছোঁ। তোমালোকে ভিডিঅ'টিত এটি লাইক কৰিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।